वेलकम बैक टू माय चैनल আজিৰ ভিডিঅ'টো আৰম্ভ হৈছিলে মিনাৰ দত্তৰ বাৰীৰ পিছফালৰ পৰা আৰু গাইজ ভিডিঅ'টো আৰম্ভ হওঁতে মই আপোনালোকক ক'ব বিচাৰোঁ মানে এইচএছৰ ৰিজাল্টৰ পিছত মই মানে ষ্টুডেণ্টছত এডমিশ্যন ল'লোঁ আৰু মই লোৱা নাছিলোঁ এই মিনাৰল ডাঙৰীয়া ষ্টুডেণ্টছত এডমিশ্যন লৈছিল এডমিশ্যন লৈ জীৱন শেষ ঘৰৰ পৰা মানে পঢ়াৰ গালি এবাৰ থাকে গালি পঢ়া মানে গাইছ মই বাদ দিম বুলি আৰু গাইজ মিনাৰলৈকে গালি নাপাৰে মোকো গালি পাৰি থাকে ঘৰৰ পৰা মানে আৰু এতিয়া বৰ্তমান যিটো চিচুৱেশ্যনত আছোঁ আমি মানে এটা ক্লাছ যদি এতিয়া কৰিব লাগে আৰু এটা বেলেগ বিল্ডিঙত কৰিব লাগে মানে একো বিচাৰি নাপাওঁ মানে দুদিন গেলোঁ কিবা বেলেগ ক্লাছ কৰিলোঁ আৰু মই পিছত বোলে যাই কেনে গম পালোঁ যে সেই দুটা ছাবজেক্ট বোলে মই লোৱাই নাই আৰু গাইছ আমাৰ অসমীয়া ছাৰে কৈছিল যে এইচএছৰ পিছত গম পাই যাবি জীৱন কি বস্তু সঁচাকৈ গাইছ আজি গমে পাই গ'লোঁ জীৱন কি বস্তু ছাৰে কৈছিল চকুৰ পাৰা দি মানে ৰাস্তা দেখা নাপায় যে বিটা অৱস্থাটো মানে সেনে চলি আছে আৰু বৰ্তমান ছাৰৰ কথাবিলাক কিছু সঁচা হৈ যায় আছে আৰু অভিশাপ নে কেতিয়া ধৰিব পৰা নাই আৰু ছাৰে কেতিয়াও অভিশাপ নিদিয়ে পাৰিলে আশীৰ্বাদহে দিব তো থেংক ইউ ছাৰ আমাক ভালদৰে বুজাইছিল কিন্তু আমি বুজি পোৱা নাছিলোঁ কিন্তু আজি আমি বুজি পাইছোঁ বহুতখিনি বহুত পস্তি আছোঁ ছাৰ মানে বহুত পস্তি আছোঁ আৰু ছাৰ কি ক'ম আৰু আপোনালোকক গাইছ ফিৰিত পালি কেনে খিৰিত পালি তই কেনে তই খিৰিত পালি কেনে আজি আমাৰ ষ্টুডেণ্টছ কলেজত মানে কিবা এটা পাতিছে আৰু মিনাৰলে ভালদৰে গম পায় কি পাতিছে মানে ছাত্ৰ সন্থাৰ পৰা সৰুৰে ফাংচন এখন পাতিছে আৰু গোটেইকেইটা ছাত্ৰ আৰু যিহেতু কলেজখন আমাৰ কাৰণে নতুন তো ভাবি আছোঁ আপোনালোকক কলেজখনো দেখুৱাওঁ আৰু লগতে যিহেতু ফাংচন হৈছে তো ফাংচনখনো দেখুৱাওঁ তো গাইছ বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এই কেমান আৰু আৰম্ভ কৰোঁ এইটো যাবা লাগে অডিয়েঞ্চে বেয়া পাব চলো গাইছ আৰু গাইছ আজিৰ যাত্ৰাটো মোৰ অলপ ভয় লাগি আছে এনেমান ডাঙৰ কলেজত মই কেতিয়াও ভিডিঅ' বনাই পোৱা নাই তো যিহেতু মিনাৰলৈ আছে লগত অলপমান সাহস পাইছিলচোন তো ভাই আজি ভাল আজি পুৰা ফালি দিম আৰু এনে আমি কয়লা চুৰি তাৰ মাজত এনেকুৱা ৰ'দ দিছে গাইছ কেতিয়াবা সদায় ইমান বম ৰ'দ দিব লাগে গাইছ তো কলেজৰ ড্ৰেছত আমাৰ তিনিটা বান্দাৰক কেনেকুৱা লাগিছে অলপমান ক'বচোন আৰু তাৰ আগতে তেলটো মাৰি লওঁ তেল মাৰি লওঁ আৰু গাইছ ফাইনেলি আমাৰ তেল চেল মাৰা শেষ হৈ গ'ল আৰু কলেজ অভিমুখে আমাৰ যাত্ৰা আৰম্ভ আৰু গাইছ আজি বম ৰ'দ দিছে গাইছ তথাপি কলেজত গৈ আছোঁ কাৰণ আজি আমাৰ কলেজত ফাংচন আছে वेलकम बैक टू माय चैनल আৰু গাইছ ফাইনেলি বহুত সময় পিছত মানে কষ্ট কৰি কলেজ আহি পালোঁ আৰু বেছি ভাল লাগিছে আমাৰ বোমদাৰ কলেজত এন্ট্ৰি মাৰি কেনে তো এতিয়া ইতনি খুশি মাৰি কেনে তো এতিয়া জাষ্ট এটা বস্তুৱে লাগি যায় কি লাগে ভাই কি লাগি যায় এই পাগল তই কি একো বুজিছো পোৱা নাই নেকি এতিয়া আৰু কি লাগে গাৰ্লফ্ৰেণ্ড মানে অলপ সময়ৰ পিছতে মানে আমাৰ ইয়াত ফাংচন আৰম্ভ হৈ যাব তো ফাংচনটো আৰম্ভ হোৱালৈকে আমি এতিয়া অলপমান কলেজত ফুৰি চাওঁ নাপি চাপিও চাওঁ অলপমান নাকি আমাৰ ৰামানুজন কলেজৰে দুটা টপাৰ চলি হৈ আমাৰ ইয়াতে এডমিশ্যন ল'লে নেকি লাগিছে আজি ইয়াত আহি কেনে লাগিছে আৰু আজি হাজোৱা ছাত্ৰ সন্থাই অভিনন্দন অনুষ্ঠান পাতিছে গতিকে আমাক ইয়াত নিমন্ত্ৰণ জনাইছে গতিকে ভাল লাগিছে তো ভাল লাগিছে ই বহুত ভাল চলি আমাৰ ৰামানুজনৰ টপাৰ আছিল আৰু এইফালে আমাৰ ধুনীয়াকৈ ইও বহুত খাতাৰনাক চলি আছিল মানে বৰ্তমান আমি চব বিল্ডিঙৰ ওপৰত ইয়াৰ পৰাই আপোনালোকে কলেজখন চাব পাৰিব এই চাওক কিমান বোম ডাঙৰ এৰিয়া আমাৰ ষ্টুডেণ্টছ কলেজ হয় তো বৰ্তমান আছে আমি একদম বিল্ডিঙৰ ওপৰত আৰু মোৰ পিছফালে যদি আপোনালোকে চাই বোম ফিল্ডখন চাব পাৰিছে আৰু চাওক কিমান মজা লাগিছে ইয়াত আহি কেনে তোমালোকৰ কলেজত আহি কেনেকুৱা লাগিছে কি কৰে আৰু গাইছ ফাইনেলি ইয়াত আহি কেনে লগ পাই গ'লোঁ আমাৰ ৰামানুজন কলেজৰ কেইজনমানি ধুনীয়া ছোৱালী কেনেকুৱা খবৰ তোমালোকৰ আমাৰ এই নাজমিনক চাওক কিমান কিউট লাগিছে কণ্ট্ৰল কি কৰে লাষ্ট পাব নালাগে দিয়া কিবা এটা কৈ দিয়া কি ক'ম আৰু আপোনালোকে তাক এইটো কলেজত কেনেকুৱা লাগিছে ভালেই লাগিছে গোটেইকেইটা লোকবিলাক লগ পাইছোঁ আৰু আগৰ ভাল লাগিছে বঢ়িয়া তুমি কিবা ক'বা নেকি নকওঁ দিয়া আৰু গাইছ বহুত কমেডি কৰিলোঁ এতিয়া বাৰু এইবিলাক বাদ দিয়ক মানে ইয়াতে বোলে আমাৰ ফাংচন হ'ব এইটো অডিটৰিয়াম ৰুম বুলি কয় আৰু এইফালে চাব পাৰিছে ষ্টেজ ইয়াতে মানে গান চান গাব চাগে আৰু গাইছ ইয়াৰ ভিতৰত যিটো লেভেলৰ গৰম আৰু ভিৰ মানে সোমাবাই পৰা নাই তো ভাবি আছোঁ এই ফাংচন নাচাওঁ তো বেলেগ বস্তু আপোনালোকক দেখুৱাবলৈ লৈ যাওঁ আৰু গাইছ আমাৰ কলেজত যিহেতু ফাংচন হ'ব বিচাৰিছিল মানে ফাংচন হৈ আছে বাৰু কিন্তু অডিটৰিয়াম ৰুমত হৈ আছে তাত মানে একদম যাবাই নোৱাৰি নাম ভিৰ মানুহৰ আৰু যি গৰম দিছে একদম থাকিব পৰা নাই তো ভাবি আছোঁ অলপ মানে পাখামালা ফালৰ পৰা অলপ
অলপমান ফুৰি আহোঁ তো যাই কিনে কিবা এটা ভাল বস্তু দেখাম আপোনালোকক ফাইনেলি সেইফালেও হাজো পাখামাৰা চকৰ পৰা অলপমান এইফালে আহিছোঁ কাৰণ আপোনালোকক এটা ভাল বস্তু দেখাম বুলি কৈছিলোঁ আৰু সেই ভাল বস্তুৰ ওচৰতে আহিছোঁ কাৰণ আপোনালোকে আৰু কৈছে সেই ভাল বস্তুটো মানে এইটোৱে মানে আমাৰ হাজোত প্ৰথমবাৰৰ কাৰণে এইফালে চাব পাৰিছে বিষ্ণুৰাম মেধিৰ মূৰ্তি ধুনীয়াকৈ স্থাপিত কৰিলে তো বহুতে বেছি ভাল লাগিছে সমানৱ বিষ্ণুৰাম মেধিৰ যিহেতু আমাৰ হাজোতে মানে জন্ম হৈছিল সেইকাৰণে তেখেতৰ স্মৃতিত ধুনীয়া এটা মূৰ্তি ইয়াত মানে স্থাপিত কৰিছে আৰু এই মূৰ্তিটো যদি আপোনালোকে হাজো পাখামালা ছাইডৰ পৰা আহে মাধৱ মন্দিৰৰ গেট পাবই নালাগে আৰু এই চাইডে আপোনালোকে চাব পাৰিব এই মূৰ্তিটো যেনেকুৱাকৈ মই ভিতৰত ধুনীয়াকৈ সোমাই আহিলোঁ আহিকে দেখিলোঁ এইফালে এই মূৰ্তিটো চাব পাৰিছে বহুতে বেছি ভাল লাগিছে ইয়াত আমাৰ হাজোত এনেকুৱা ধুনীয়া এটা মূৰ্তি স্থাপিত কৰিছে আমাৰ কাৰণে বহুতে বেছি গৰ্বৰ কথা আৰু গাইজ বিষ্ণুৰাম মেধি আছিল আমাৰ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আৰু এখেতক লৌহ মানৱ বুলিও কোৱা হয় আৰু গাইজ এখেতে আমাৰ হাজোবাসীৰ কাৰণে বহুত কিবা কিবি কৰি থৈ গৈছে তো দিলছে একবাৰ চেলুট আৰু গাইজ এখেতৰ এই মূৰ্তিটো যোৱা 14 তাৰিখে মানে আমাৰ সকলোৰে মৰমৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে ইয়াত মানে আহি কিনে এই মূৰ্তিটো মুকলি কৰি থৈ গৈছে আৰু লৌহ মানৱ বিষ্ণুৰাম মেধিৰ বিষয়ে যদি ভালদৰে আপোনালোকে জানিব বিচাৰে ইয়াত ধুনীয়াকৈ লিখা আছে চাব পাৰে আপোনালোকে এইটো আছিলে যে এটা সৰু সুৰা নৰ্মেল ব্লগ তো লগ পাই আছো নেক্সট বমনাকাৰ ব্লগৰ সৈতে বাই 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 বাই